এফালে বনাই আছোঁ মই খুতুৰা ঔটেঙা দাইল এনেকৈ, আৰু বনাম লাই শাক আৰু কণী ভাজিম আৰু পাপৰ ফ্ৰাই কৰিম, সেনেকৈ ভাতটো খাম আজি। এইফালে ধুনীয়াকৈ দাইল আৰু এইফালে কণী লাই শাক ভাজি আৰু এইফালে পাপৰ আৰু ৰাতিপুৱা চাটনি এনেকৈ, এইফালে বেটা কাঁহী এনেকৈ গোটেইকেইটা খাই আছোঁ। আৰু এইফালে মোৰ কাঁহী এখন দাইল ল'ম আৰু তেনেহ'লে ভাতটো খাই লওঁ। গোটেইকেইটা এনেকৈ বহি আছোঁ আৰু খাই বৈ মেলি একেবাৰে কাইলৈ মৰ্ণিংহে লগ পাওঁ আৰু ভিডিঅ'টো এতিয়া কণ্টিনিউ নকৰোঁ। ফাইনেলি কাম বন কৰি গোটেইখিনি আজৰি হ'লোঁ মৰ্ণিং, তাৰপিছতহে লগ পাইছোঁ আপোনালোকক। এতিয়া ৰাতিপুৱা সকলোখিনি কাম কৰি আজৰি হৈ গ'লোঁ, এইবোৰ বিছনা পাৰি হৈ গ'ল, বাকীকেইটা ৰুমো চাফা কৰি ল'লোঁ গোটেইখিনি। তাৰপিছত এতিয়া বাজিছে 10টা, কাটি 10টা বাজিছে। মই ঘৰৰ পৰা 11:30 বজাত ওলাই যাম বেটাক স্কুলৰ পৰা আনিবলৈ, মানে তাৰ যিহেতু আজিৰ পৰা পৰীক্ষা, আজি আৰু কাইলৈ তাৰ 12:30 বজাত ছুটি দিব। তাৰপিছত আজি কাইলৈ 12:30 বজাত দিব, তাৰপিছত সিদিনা আকৌ 11:30 বজাতে দিব। সেয়াই এতিয়া অকণমান দেৰি বহি পিনে তাৰপৰা মানে মোবাইলটোকে চাওঁ আৰু তাৰপিছত বেটাক আনিবলৈ ওলাম। তাৰপিছত আপোনালোকক দেখাম বাৰু আজি দিনটো কি কৰোঁ কি নকৰোঁ, আৰু ভিডিঅ'টো কেনেকুৱা পাইছে চাই শেষলৈকে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকে কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে ভিডিঅ'টো দেখাই থাকিম, দিনটো কি কৰোঁ কি নকৰোঁ চাই থাকিব। তেনেহ'লে মোবাইলটো এতিয়া মোক অকণমান চাই লওঁ, যিহেতু আকৌ বেটাক আনিবলৈ যাবলৈ হ'ব। সেয়াই আৰু চাই থাকক ভিডিঅ'টো। তেনেহ'লে স্কুললৈ ওলাই ল'লোঁ, কিন্তু গাখীৰখিনি অনাগৈ নাছিলোঁ। সিহঁতৰ ঘৰৰ পৰা গাখীৰখিনি আনি লওঁগৈ। যাবলৈ মন নাই, একদম ৰ'দডাল যেনেকৈ খাওঁকৈ ওলাইছে। মানে একদিন বতৰ ডাৱৰীয়া, কিন্তু আজি পূৰা ৰ'দ ডাঙৰকৈ ওলাইছে। বাকী এনেকৈ ওলাইছোঁ। এই কাপোৰযোৰ মই বহুত প্ৰিয় কাপোৰ হয়, এইযোৰকে পিন্ধি লৈছোঁ। কাপোৰযোৰ মানে মোক আইতাই দিয়া, মোৰ দেউতা মায়ে, মানে মোৰ মা ঘৰৰ আৰু দেউতা মাকে আই দিয়া, মানে বহুত মৰমৰ কাপোৰযোৰ। এযোৰকে পিন্ধি লৈছোঁ, এনেকৈ পিন্ধি লৈছোঁ আৰু। বাকী গাখীৰখিনি আনি লওঁগৈ, গাখীৰখিনি আনি লওঁগৈ। গাখীৰখিনি আনি মেলি আপোনালোকক লগ পাই আছোঁ। গাখীৰ আনিলোঁ, আনি মেলি এতিয়া ব্লাউজ কালি চিলাইছিলোঁ আধাটো, তাৰপিছত আৰু আধা মানে বাকীখিনি যিমানখিনি পাৰোঁ এতিয়া অলপমান দেৰি চিলাওঁ, মানে টাইম হোৱা নাই। 11টা বাজিছেহে, মই 12টা বজাত যাম ল'ৰা আনিবলৈ। 1 ঘণ্টা সময় বাকী আছে, 1 ঘণ্টা ভাবিছোঁ যিমানখিনি পাৰোঁ চিলাওঁ। হাতে চিলোৱা যে সেইটো কাৰণে মোৰ দেৰি লাগিছে, নহ'লেতো চিলাবলৈ একেদিনাখনে হৈ যায়। সেয়াই এতিয়া ব্লাউজটোকে চিলাওঁ। আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁৱে, আধাটো চিলাই থৈছিলোঁ। সেয়াই এতিয়া এইডোখৰ চিলাই লওঁ যিমানডোখৰ পাৰোঁ। বাকী চিলাই মেলি অলপমান দেৰি 1 ঘণ্টামান চিলাওঁ আৰু তাৰপিছত স্কুল যাম। আপোনালোকক দেখাই থাকিম বাৰু, চাই থাকিব ভিডিঅ'টো। ফাইনেলি টাইম হৈ গ'ল বেটাক আনিবলৈ যাবলৈ, 12টা বাজিলে। তাকে 12:30 বজাত যদি ছুটিয়ে দিব ওলাইছোঁ আৰু ঘৰৰ পৰা। পূৰা বতাহ মাৰিছে, কচুৱা বতাহ ফাগুনৰ। এইফালে সকলো বিজি একেবাৰে তাঁতত, এয়া নবৌয়ে তাঁত বৈ আছে, এইফালে এগৰাকীয়ে মুহুৰা বাতি আছে। তাকে ভাবিলোঁ মনে মনে ভিডিঅ'খন কৰি থৈ দিওঁ। এইফালে লেকচাৰ মাৰি আছে, তেওঁলোকে গমেই নাপায় বাৰু মনে মনে ভিডিঅ'খন কৰি থৈছোঁ। এতিয়া আপোনালোকক বহুত দেৰি পিছত লগ পাইছোঁ। এতিয়া আচলতে 4টা বাজি পাৰ হ'ল। স্কুলৰ পৰা বেটাক আনি অলপমান দেৰি শুই মেলি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া গধূলি হ'ল, এইফালে বেলি পৰিলে, এইফালে বেলিয়ে পৰিলে। তাৰপিছত আজি মই এটা ডাঙৰ ভুল কৰিলোঁ আৰু সেইটো কাৰণে আৰু আজি আচলতে কাৰেণ্টটো ডিষ্টাৰ্ব দি আছে। কাৰেণ্টটোৰ কাৰণে মোৰ ভুলটো হৈ গ'ল আৰু। কাৰেণ্টটো মানে কি হ'ল, বহুত দেৰি কাটি থৈছে। ৰাতিপুৱা কাৰেণ্টটো নাছিলে, মটৰটো চুইচটো দি থলোঁ। মই বহি আছিলোঁ আগফালে, আপোনালোকক যে কৈ আছিলোঁ মানে ব্লাউজ চিলাব আছে বুলি। মানে ব্লাউজটো প্ৰায় কমপ্লিট হ'লগৈ, অকল এই পাৰ্পিংটো যে এইটো কাপোৰ লগাই থৈছোঁ, অকল মুঠুকাই চিলাব বাকী আছে, সিমানে বাকী আছেগৈ। তাৰপিছত ব্লাউজটো চিলাই আছিলোঁ, মই কাৰেণ্টটো আহি গ'ল গম নাপাওঁ। তাৰপিছত গোটেই পানী, মটৰ চলি পানী গোটেই ভিতৰত পৰি ভিতৰ এদাই, আৰু ঘৰো গোটেই সেইফালে দেখাইছোঁ। পানী বাগৰি আহি গোটেই মোৰ ঘৰ বৰবাদ হৈ থাকিলে, একদম মাটি চাটি খান খাই গ'ল। আকৌ মই স্কুল এনে দেৰি হৈছে, আকৌ মাটি আনি আকৌ মাটি ভৰাই আকৌ গোটেই ঘৰ মুচি থৈ দিছোঁ। মানে মাটি ভৰাই আকৌ মুচিছোঁ। এইখিনিতে নতুনকৈ মাটি ভৰালোঁ যে কেঁচা হৈ আছে, নুশুকালে দিনটোত। সেইদিনা এতিয়া জুইকা জ্বলাই দিছোঁ যাতে শুকাই যায়, আৰু ভালকৈ শুকুৱাই নাই, কিনাখিনি শুকাব আছে। গোটেই মানে নতুনকৈ আকৌ মানে মুচিবলগীয়া হ'ল। চব মানে মাটি মানে কি আগতো নিগনিয়ে খান্দি থোৱা আছিলে আমাৰ এইখিনি।
আগতে নিগনিয়ে খান্দি থোৱা আছিলে, হ'লেও মাটি ভৰাই মেলি এনেকৈ যেনে চলাব পৰা কৰি থৈছিলোঁ, হ'লেও ভিতৰটো অলপ ফুফুলা হৈ আছিলে, মানে বহুতেই পানী জমা হৈ গ'ল, সেইটো কাৰণে পানী আহি আহি সেই পূৰা মানে মাটি গাঁত কৰি দিলে আৰু আকৌ মাটি দুটিং লাগিছে, এইখিনি ভৰাবলৈ দুটিং ডাঙৰ ডাঙৰ টিঙে দুটিং মাটি আনি আকৌ ভৰাই ঠিক কৰিলোঁ এতিয়া, কিন্তু জেগাডোখৰ নাই শুকোৱা, সেইদিনা জুইকুৰা ধৰি দিছোঁ আৰু এইফালে গাখীৰ গৰম কৰিছোঁ গাখীৰ খাবৰ কাৰণে। এটা বস্তু দেখা, আমাৰ বগৰীজোপা ফুলিছে, আকৌ ৰঙা বগৰীজোপা আপোনালোকক দেখাইছোঁ বাৰু, ৰ'ব বেক কেমেৰা কৰি ভালকৈ দেখাইছোঁ যেনে এইজোপা কি হয়, বগৰীজোপা ৰঙা বগৰীজোপা প্ৰথমতে ফুল ফুলে তাৰপিছতহে লাহেকৈ পাতটো ওলায়, আৰু সেই ফুলখিনি প্ৰথমতে ফুলি ল'লে, তাৰপৰা লাহেকৈ সেউজীয়া পাত এখিলা দুখিলা ওলাইছে দেখিছেনে, আৰু গছজোপা পূৰা পথাৰ চাইডে হাউলি গ'ল, পূৰা লাগিছে আৰু সেই সিফালে জোপা সেইজোপা বগৰী নৰ্মেল বগৰীজোপা, আৰু এইজোপা পুখুৰী কিনাৰত আছে, মানে কাম আজি বহুত বাঢ়ি গ'ল, মোৰ নিজৰ ভুলৰ কাৰণে বাঢ়ি গ'ল, এইফালে পানী পৰি গোটেই আকৌ ঘৰ নতুনকৈ মুচিবলগীয়া হ'ল। বাকী এতিয়া গাখীৰ খাই লওঁ আৰু গৰম কৰি লওঁ, বেটা খেলিবলৈ গৈছে, তাক মাতিছোঁ আহিব লৈছে। তাৰপিছত ব্লাউজটো পাৰ্পিংটো আছে যে এইটো চিলাই লওঁ বুলি ভাবিছোঁ, আৰু দেখাই আছোঁ ৰ'ব আপোনালোকে চাই থাকক, মই গাখীৰখিনি বাকি লওঁ পটাপট। ব্লাউজটো কমপ্লিট কৰি দিলোঁ, এয়া পিছ চাইডটো যিমানটো সেইটো চাৰি আঙুল আৰু এইকেইটা লটকন লগাই দিছোঁ হাতেদি। এয়া হাতখন এফালে এইকেইটা হাতেদি চিলাই দিছোঁ, মানে কাপোৰটো ওলাই আহে যে, সেইদিনা এনেকৈ আকৌ চাইডটো চিলাই দিবলগীয়া হ'লে বহুত কষ্ট হ'ল, সেইটো বনাওঁতে মানে এনেকৈ ওলাই আহে সূতাটো, নহ'লে কেনেকুৱা লাগিছে কমেণ্টত জনাব। কালিও সম্পূৰ্ণ নহ'ল, আজিহে শেষ কৰিছোঁ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ব্লাউজটো দেখালোৱে, মই পিন্ধি মেলিও দেখাম বাৰু কোনদিনাখন পিন্ধোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাব ব্লাউজটো। আৰু বাকী ঘৰলৈ গৈ আছোঁ এতিয়া, বেটাক স্কুলৰ পৰা লৈ, বাকী ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ, কেনেকুৱা পালে কমেণ্টত জনাব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ।